তহঁতি ভুচুম বুঢ়া গৰুকেইটা চোতালত ধান তুলি ধান খাই আছ নে ওকণি বাচি আছ? আই শুকান দাইটি আপুনি মানুহ মাৰিব দেই। মৰণা মাৰিছোঁ শুকান দাইটি আমাৰ নৌ খোৱা হোৱা নাই নহয়। মৰণাটো মাৰি পেলাই নৌটো খাই থ'ম বুলি ভাবিছোঁ। পুষ্পা ৰাজ মে ঝুকেগা নাহি চাল্লা। আজিকালি সেই ইউটিউবটো চাবই নোৱাছে, গোটেই পুষ্পাই গেলাই থৈছে। কিমানো গেট গেটকে ৰাস্তাখনতে পৰি থৈ পায় হয় আপুনি? ঘৰখনত কৰিবলগীয়া কাম কিমান আছে দেখি নাপায় নে আপুনি? বিহুৰ আগতে গ'লো মই আপোনাৰ মৰণাটো মাৰি লওক বুলি পেলাই। নালিয়া ভাইটিক বিচাৰি যোৱা মৰণাটো মাৰি ল'বলৈ মই তেতিয়াই গ'লো। কথা নুশুনে নহয় আপুনি, কাণত কথা নোসোমায়। আজি এতিয়া বিচাৰি যাওক, নালিয়া ভাইটিক বিচাৰিলে মৰণাটো মাৰি লওক। পৰহিলে মানে নৌটো খাই থ'ব লাগিব। নৌ খাম বুলি ভাবিলো গোটেই মাঘৰ বিহু পাৰে হৈ গ'লগৈ। হৈ পিছে ময়ো ভবাই নাছিলোঁ পাই। আজিয়ে ট্ৰেক্টৰখন বিচাৰি মৰণাটো মাৰিয়ে পেলাব লাগিব। বিটু কি কৈছ ল'ৰা ভিতৰত? গৈছোঁ পাপা ৰ'বা। আমাৰ নৌ কাম নহয়, এনেকৈ ভিতৰত সোমাই থাকিলে হয়নে ল'ৰা? ব'লা নালিয়া দাইটি বিচাৰি যাওঁ দুইটাই। আজিয়ে মৰণা মাৰি শেষ কৰিব লাগিব। আমাৰ নৌ খাব ব'লা সোনকালে মাতি আনোগৈ। কি যে হ'ব নহয় সিহঁতৰ বাপে পুতেক দুটা। এই ভিতৰবিলাকো ইমান লেতেৰা হৈছে, ছোৱালীজনী জোতা দিম বুলি নাজানে নহয়। ভিতৰত সোমাই যে কি কৰি থাকে জানো? মাজনী কি কৰি আছা ভিতৰত? এইফালে আহাচোন, বাহিৰ ৰুমটো জাৰুটো দি আহি। মোৰ কৰিবলগীয়া কাম ইমান আছে, জাৰুটো দি দিলোঁ মই অকণমান তত পাওঁ। এবাৰত মাত নেমাতে নালিয়াটো ঘৰত আছে বা নাই জানো? এনেকুৱা সময়ত ছাগলী এলি দিবলৈও যায় নহয়। নালিয়া ঘৰত আছানে? লখেদা আৰু বিটু এতিয়া আপোনালোক? আছো নেথাকিনো ক'ত যাম। মোৰ বুঢ়ী ছাগলীজনী বাৰ্থডে আছিলে নহয়। তাকে সেই কালি কেক এটা আনি পেলাই ৰাতি 12টা বজাত কেক এটা কাটি দিলোঁ। আপোনালোকক মাতিম বুলি ভাবিছিলোঁ, মাতিবলৈ নহ'ল আৰু। যোৱাকালি ৰাতি মোৰ হোৱাও দেৰি হৈছে নহয় লখেদা। 12টা বজাৰ পিছতহে কেক কাটি চেলিব্ৰেট কৰিছোঁ। টোপনি ক্ষতি নহয় জানো? সেইকাৰণে বোলো বুঢ়ী ছাগলীজনী গাখীৰ অলপমান খীৰাই পিনি চাহপানীৰ লগত আৰু ভীমকলৰ লগত ঠিকছে বজাই দিম বোলো, তেতিয়াহে গাত অলপমান শক্তিও পাম। গেটেং খালে মৰিলোঁ, কোনো কম নহয় দেই এইকেইটা। পিছে কিহৰ কাৰণে আহিব লগা হ'ল ইমান ৰাতিপুৱাতে লখেদা? আজি দিনটো কিবা বিজি আছা নেকি বাৰু তুমি? মই সেই মৰণাটো মাৰি কাইলৈকে নৌটো খাই থ'ম বুলি ভাবিছোঁ। নৌ খাব? মজাচোন লখেদা। মোৰ একো কাম নাই, পিছে বলক পাৰিম আপোনাক সহায় কৰিবলৈ। ব'লা তেনেহ'লে। বলক জয় হৰি বোলা যাওলা জীয়েক। মৰিলোঁ। মৰণাটো এইখিনিতে মাৰি দিম ভাবিছোঁ, জেগাটো শুকান হৈ আছে। ভালে হ'ব লখেদা, জেগাটো ফৰফৰীয়াকৈ শুকাই আছে। পিছে ধানখিনি ছাগলী গঁৰালতে থৈছে নেকি? ক'ৰ ছাগলী গঁৰালত থৈনো? আমাৰ ছাগলী নাই নহয়, তোমাৰহে ছাগলী আছে। আৰে বাবা, কি যে হ'ব! ধান ভঁৰাল বুলি কওঁতে ছাগলী গঁৰাল ওলাই গ'ল। বুঢ়ী ছাগলীজনীৰ কথা মনত আহি আছিলে নহয়, সেই ছাগলী ভঁৰালে ওলাই গৈছিলে। বলক লখেদা, দেৰি কৰি লাভ নাই। ভঁৰালৰ পৰা চোতাললৈকে ডাঙৰি দলি মাৰি দিওঁগৈ। বিটু কাইটি, তুমি পাৰিবা নাই ধৰিবলৈ? পিছে মই নোৱাৰো নহয় নালিয়া দাইটি, মই মানুহটো ক'ৰবাত উফৰি পৰিমগৈ দেখোন। দেখিলে লখেদা আজিকালি লোৱা। মই এনেই কওঁ নে লখেদা, ইয়াক কালো ঘৰত দুবাতিমান হাঁহিয়া খুৱাই আনিব বুলি। তোমালোকৰ সমান বয়স হৈ থাকোঁতে আমি দুদুমান দূৰৰ পৰা ডাঙৰি দলি মাৰি পঠিয়াওঁ। ডাঙৰি শেষ গৈ একেবাৰে ট্ৰেক্টৰত পৰেগৈ। মা মৰিলোঁ। বিটু ভাইটি আহা, হেলেপ কৰি দিবা মোক যিমানখিনি পাৰা। ডাঙৰিকেইটা চাই পেলাই যিমান ভাৰী হ'ব লাগিছিলে সিমান ভাৰী নহয় কিন্তু লখেদা। হয় সময়মতে বৰষুণ নাপালে নহয়, সকলো ৰাইজৰ ধান বেয়াই এবাৰ। হয় লখেদা, বেয়াও লাগে ৰাইজলৈ। মই বাৰু বৰলা মানুহ, বাকী পৰিয়াল থকাবোৰৰ কি হৈছে জানো? সেই জাউলা জীয়েকলৈ চিন্তাই লাগে মোৰ কেতিয়াবা। ভাবিলেনো কি হ'ব, একো লাভ নাই। पुष्पा राज मैं झुकेगा नहीं साल्ला। আজিকালি সেই ইউটিউবটো চাবই নোৱাছে, গোটেই পুষ্পাই গেলাই থৈছে। যেবাৰে মোবাইল চাওঁ সেইবাৰে মোৰ পুষ্পাৰ ডাৰ্লিংজনীলৈ মনত পৰি যায়গৈ। ক'ত আছে জানো মোৰ বুঢ়ীজনী? চাল্লা, মোৰ এৰি ঢুকুৱা আজি 20 বছৰে হ'ল, মনতো পৰে বেচেৰীজনীলৈ। এইবোৰ ভাবিনো কি লাভ? এই লক্ষে ঘৰৰ ফালৰ পৰা আহগৈচোন, কিনো কৰি আছে। তহঁতি ভুচুম বুঢ়া গৰুকেইটা চোতালত ধান তুলি ধান খাই আছ নে ওকণি বাচি আছ? শুকান দাইটি আপুনি মানুহ মাৰিব দেই।
মাৰিছোঁ শুকান এতিয়া আমাৰ নৌ খোৱা হোৱা নাই নহয় মৰণাটো মাৰি পেলাই নৌটো খাই থ'ম বুলি ভাবিছোঁ অঁ হয় নি ভালে কথা দিয়া তেনেহ'লে ঐ তহঁতি ইমান ডাঙৰ ট্ৰেক্টৰখন থাকিও এতিয়ালৈকে এটা মৰণা মাৰি লোৱা নাই যে আগতে তহঁতৰ আমাৰ বয়সত গাভৰু গৰু দুজনীমান লৈ পেলাই মৰণাটোত টাকুৰি ঘূৰাই দিওঁ ধান কুটোলা ওলায়ো চাউল ওলাই যায়গৈ আইও ঘটনা কোনো কম নহয়। তেন্তে ৰাইজসকল যদি আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল একাউণ্টটো দবাই ল'ব এতিয়াই দবাই দিব দেই পিছত পাহৰি থাকে আপোনালোকে আমাৰো মৰণা মাৰি হ'ল আৰু নৌটো খাম আপোনালোককো মাতিলেও নেমাতিলে বুলি নহাকৈ নাথাকিব তেনেহ'লে আজিলৈ বাই বাই